সো হে গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। চ' গাইজ মই আজি ৰাতিপুৱা উঠি গ'লোঁ। চ' লগৰটোৱে আহি কেনে ঘৰতে মাতিলে। চ' মই আজি নহয়, মই মানে আগৰ পৰাই মানে মৰ্ণিঙত উঠি কেনে ৱৰ্কআউট কৰিব যাওঁ বা খোজকাঢ়িব যাওঁ বা দৌৰিব যাওঁ, ৰানিং কৰি থাকোঁ। চ' ৰাতিপুৱা মানে কি কৰোঁ, ক'ত যাওঁ, কেনেকৈ কি এক্সাৰচাইজ কৰোঁ, চ' সেইটোৱে আপোনালোকক দেখাম বুলি ভাবিছোঁ। চ' ভিডিঅ'টো চাই থাকক। সেই গাইজ য'ত আমি এক্সাৰচাইজ কৰোঁ সেই জেগাটো এতিয়া তলমাৰা আছে। আমি এতিয়া কেনেকৈ পাৰ হওঁ কি কথা, এইটো হ'ল ফ্ৰী পাৰ্ক। আমি ইয়াতে এক্সাৰচাইজ কৰিব আহোঁ। আমি এতিয়া কি এক্সাৰচাইজ কৰোঁ, কেনেকৈ পাৰ হওঁ, চ' এইটো আপোনালোকক দেখাম। এতিয়া চাই থাকক। সোমাই গ'লোঁ এতিয়া। পৰিৱেশ চ' গাইজ ৱাৰ্ম আপ কৰি ল'লোঁ। চ' এতিয়া আমি কি এক্সাৰচাইজ কৰোঁ সেইটো আপোনালোকক দেখাম এতিয়া। চ' হে গাইজ মানে মোৰ ফোনটো ডেড হৈ গৈছিলে। চ' নেক্সট আৰু কি আমি কৰিলোঁ দেখাব নোৱাৰিলোঁ। তো যিমানকণ পাৰিছিলোঁ সিমানকণ কেপচাৰ কৰিছোঁ, সেইখিনি চাই ল'ব। ডে 2ত আকৌ লগ পাই আছোঁ। থেংক ইউ, বাই বাই।